যেতিয়া 1803 খ্ৰীষ্টাব্দত সৰ্বপ্ৰথম মুছলমানসকলে এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰা, স্বাধীনতাৰ কাৰণে যুঁজ দিয়া প্ৰতিজন মুছলমানৰ বাবে অপৰিহাৰ্য বা ফৰ্জ বুলি যেতিয়া ফতোৱা দিছিল, তেতিয়া ইংৰাজসকলৰ প্ৰয়োজন হৈছিল যে মুছলমানসকলৰ মাজত বিভাজন আনি 2-4জন মুছলমানৰ জৰিয়তে যাতে ইংৰাজক সমৰ্থন কৰোৱাব পৰা যায়। যেতিয়া মুছলমান ওলামায়ে কেৰামে সৰ্বপ্ৰথম ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে ফতোৱা জাৰি কৰিছিল 1803 খ্ৰীষ্টাব্দত, আৰু এই ফতোৱা অকল মুছলমান নহয় বৰং হিন্দু, খ্ৰীষ্টান, ভাৰতৰ যিমানবোৰ নাগৰিক আছিল প্ৰতিজন নাগৰিকৰ ওচৰলৈ পৌঁছি গৈছিল আৰু সকলোৱেই সজাগ হৈছিল যে ভাৰতবৰ্ষৰ স্বাধীনতা আমাক লাগে বুলি। আৰু তেতিয়া ইংৰাজ যিসকল ভেৰণীয়া ৰাজনীতিবিদ আছিল তেওঁলোকৰ প্ৰয়োজন হৈছিল যে মুছলমানসকলৰ মাজত বিভাজন আনিব লাগে। এইকাৰণেই বিভাজন আনিব লাগে যাতে এটা গ্ৰুপ যদি স্বাধীনতাৰ বিপক্ষে থিয় কৰাব পৰা যায় তেতিয়াহ'লে তেওঁলোকৰ লাভ হয়, মুছলমানৰ ভিতৰত বিভ্ৰান্তি আহে।